যি লাগে সব পঢ়ি যাব ৰেগুলাৰ আৰু একদম হৈ যায় খুব চোকা হ'ব লাগিব নেকি ইউপিএসসি পাস কৰিবলৈ নাই কাৰণ মইতো কলেজত 3বাৰ বেক খাইছিলো হয় নেকি আৰু শুনি ভাল পালো মানে এই কাৰণে ভাল পালো যে যিসকলে ভাবে যে মই ইমান চোকা নহয় আৰু মই ইউপিএসসি লৈ যোৱাই অনুচিত এই কথাটোৱে মই কলেজত মই 3বাৰ মোৰ বেক লাগিছিল বা বেক খাইছিলো যেটো কৈছা তুমি এই কথাটোৱে তেওঁলোকক অনুপ্ৰেৰণা যোগাব মই সেইকাৰণে এই কথাটো ভাল পালো অলপ দীঘলকৈ ক'বা নেকি যে কিমান চোকা হলে ইউপিএসসি ক্ৰেক কৰিব পাৰি প্ৰথমতে মই কম আপুনি চোকা হয় নহয় হেতু সোসাইটি ডিসাইড কৰে আৰু সোসাইটি আপোনাৰ পুৰা নাজানে আপুনি এটা মানুহক চাই পেনে ভাবে মানুহটো বহুত সুখী আপুনি কি জানে ভিতৰ পেনে কি চলি আছে সো এটো হ'ব পাৰে যে মই ইঞ্জিনিয়াৰিংত আছিল হেতু মোৰ ফিল্ড নহয় মই কেনেবাকে গলো কিবা কাৰণত আৰু মই তাতে পারফর্ম নকৰিলে বুলি এটো নবুজা যে মই একোৱে নোৱাৰো জীৱনত সো হেনেকে বহুত লৰাছলি থাকে কি কৰবাত ফসি যায় আৰু হেতুকে চাই পেনে যে মানুহে কৈ দিয়ে তুমি চোকা হয় নহয় যদি ইঞ্জিনিয়াৰিং ডক্টৰ কৰে তেন্তে চোকা হয় বা ইউপিএসসি ক্ৰেক কৰে তেন্তে চোকা হয় হেতু একো কথা নহয় কোনোবা যদি স্পৰ্টছত মানে আগবাঢ়ি যায় তেন্তে ডেফিনেটলি কিমান মাথা লাগে আপুনি ইভেন মানে শু পলিশ কৰিবলৈ আপোনাক মাথা লাগে সো মই কম চোকা লেভেল ডিফাৰেন্ট থাকে আৰু হেতু মানুহে পলিশ কৰি এক্সিলেন্স পাই লাইফত আৰু হেতু এটা মানুহে নিজে ডিসাইড কৰে যে মই চোকা হয় নে নহয় বিশ্বাস কৰে আৰু তাৰ পিছত সোসাইটিয়ে তেওঁৰ ওপৰত বিশ্বাস কৰে যে তেওঁ চোকা হয় নে নহয় খুব সুন্দৰ মই এই কথাখিনি ইমান ভাল পালো যে মই কওঁ যে অসমৰ প্ৰতিজন শিক্ষাৰ্থীয়ে এই মৃগাক্ষীৰ কথাখিনিৰ পৰা ইউপিএসসিৰ কাৰণে আগ্ৰহ পাব নহয় জানো বহুতে ভাবে যে মেট্ৰিকত ষ্টেণ্ড হায়াৰ ছেকেণ্ডেৰী ষ্টাৰ বা ডিষ্টিংচন ডিগ্ৰী ফাৰ্ষ্ট ক্লাছ বা এই ধৰণৰ তাৰপিছতে ইউপিএসসিত তেওঁলোকে পৰীক্ষা দিয়ে নিশ্চয় দিব কিন্তু যিসকলৰ এই শিক্ষাগত অৰ্হতাটো ইমান উচ্চ পৰ্যায়ৰ নহয় তেওঁলোকে নিশ্চয় ভয় খায় যে আমিতো নোৱাৰিম তেওঁলোকে দিছে তেওঁলোকে পোৱা নাই কাৰণ বহুত শিক্ষাৰ্থীয়ে নাপায় ষ্টেণ্ড কৰি ডিষ্টিংচন পোৱাৰ পিছতো ইউপিএসসিত নাপায় তেতিয়া কম মেধাৱী শিক্ষাৰ্থীয়ে ভাবে যে তেওঁলোকে নাই পোৱা মই ক'ত পাম ইউপিএসসি খুব টান আচলতে কথাটো তেনেকৈ চলি আছে মৃগাক্ষীৰ কথাখিনিয়ে তেওঁলোকক উপকৃত কৰিব মৃগাক্ষী মই আৰু কথা সুধিম ভাল লাগিছে কথা পাতি কিন্তু মই এবাৰ শিৱসাগৰলৈ যাব বিচাৰিছোঁ শিৱসাগৰত উপস্থিত আছে আমাৰ কেইবাজন আজি মেধাৱী শিক্ষাৰ্থী আজি আমাৰ সৌভাগ্য যে সকলোকে পাইছোঁ পাৰ্থপ্ৰতিম দাস আছে পাৰ্থপ্ৰতিম দাস আপোনাক স্বাগতম জনাইছোঁ একেটাই প্ৰশ্ন প্ৰথম কৰিব বিচাৰিছোঁ সহজ হৈ গৈছে সকলোৰে কাৰণে কথাখিনি আপোনাক একেটাই প্ৰশ্ন ইউপিএসসিত সফল হ'বলৈ সহজ কিটিপ লাগে আমাক ফাৰ্ষ্টটো মই এইটো ক'ম যে যোনখিনি এনচিইআৰটি কিতাপছ আছে সেইখিনি অলপ ৰেগুলাৰলি পঢ়িব লাগে আৰু আজিকালি যিহেতু ইণ্টাৰনেটটো সব জেগাতে এচেছিবল হয় তো ইউটিউবত বহুত নলেজেবল বস্তুবিলাক আহে ৰাজ্যসভা নিউজৰ যোনখিনি ডিবেটছ থাকে বিগ পিকচাৰ ইন ডেফটৰ এনেকুৱা প্ৰগ্ৰাম থাকে সেইখিনি মানে চালে মই ভাবোঁ অলপ শ্বৰ্টকাট হয় বিকজ ভিডিঅ' প্ৰগ্ৰাম চালে মগজত সোমায়ো থাকে আমাৰ আৰু প্লাছ বহুত ইজি ৱে হয় আৰু মানে বৰিং নহয় মানে কেতিয়াবা আমি পঢ়ি ব'ৰ হৈ যাওঁ কিন্তু চিন্স আজিকালি ইণ্টাৰনেটত বহুত এচেছিবল আছে বস্তুবিলাক তো মই ভাবোঁ আপুনি যোনটো শ্বৰ্টকাটৰ কথা ক'লে সেইটো ভিডিঅ' যদি চাই পেলাই পঢ়িব পৰা যায় যিহেতু ইমানখিনি আজিকালি ৰিচ'ৰ্চেছ ইউটিউবত এভেইলেবল আছে তো মই ভাবোঁ যে ইউটিউবটো প্ৰপাৰলি ইউটিলাইজ কৰিব পাৰে তো বহুত শ্বৰ্টকাট হ'ব সেইটো কাৰণে আৰু ইণ্টাৰেষ্টটো আহিব বুজিছোঁ মোৰ আজি ভাল লাগিছে আপোনাক মই আৰক্ষীৰ পোছাকত দেখিছোঁ আপুনি এজন আৰক্ষী বিষয়া আপুনি এপিএসসি দিছিল এপিএসসি দি আপুনি সফল হৈ আপুনি আসাম পুলিচ ছাৰ্ভিচত আছে বৰ্তমান আপুনি শিৱসাগৰ ডিএছপি হৈ কৰ্মৰত ব্যস্ত আৰক্ষী আপুনি আৰু আপোনাক এই পোছাকত আজি দেখিছোঁ মোৰ খুব ভাল লাগিছে এই আৰক্ষীৰ ব্যস্ততাৰ মাজত নতুনকৈ চাকৰিত যোগদান কৰিছে ডিএছপি আপুনি ডিএছপি সেৱাত আপুনি আছে আৰক্ষী বিষয়া হৈ এপিএসসি চাকৰি পাছ কৰি এপিএস বিষয়া হৈ আপুনি পঢ়িছিল কেতিয়া ইউপিএসসি পৰীক্ষা দিবলৈ পঢ়িছিল কেতিয়া মোৰ এনেকুৱা আছিলে যে মোৰ বহুত ডিটাৰমিনেশ্যন আছিলে পৰীক্ষাটোৰ কাৰণে তো মই যিমানখিনি টাইম পাইছিলোঁ মই সেইখিনি পঢ়াত দিব ট্ৰাই কৰোঁ আৰু মই যোনটো আপোনাক অলপ আগত ইউটিউবৰ কথা ক'লোঁ এতিয়া কেতিয়াবা ভাগৰ লাগি পেলাই আহোঁ দেৰিকৈ আহি পাওঁ কিন্তু এই ভিডিঅ'খিনি চালে মই ফ্ৰেছো হৈ যাওঁ আৰু অন দ্য আদাৰ হেণ্ড মোৰ নলেজখিনিও বাঢ়ি যায় আৰু মই সদায় ট্ৰাই কৰোঁ যে 2-3 ঘণ্টা ৰেগুলাৰলি পঢ়োঁ বিকজ এদিনৰ কিবা এটা বস্তু মিছ হ'লে আকৌ কণ্টিনিউ কৰা অকণমান ডিফিকাল্ট মই মৰ্ণিং টাইমটো সদায় নিজকে এংগেজ ৰাখিব ট্ৰাই কৰোঁ নিজৰ পঢ়াৰ কাৰণে বিকজ এবাৰ মানে ওলাই যোৱাৰ পিছত মানে ঘূৰি অহা টাইমটো আমাৰ ফিক্স নাথাকে তো মই মৰ্ণিং টাইমটো সদায় মেইনটেইন কৰিছিলোঁ আৰু ক'ৰবাত যদি যাওঁ যদি এনেই বহি থকা যায় ক'ৰবাত আমাৰ ট্ৰেভেল কৰিব লাগে পুলিচৰ তো মই তাতো ইউটিউবত বহুত ইউজ কৰোঁ ইউটিউবৰ মানে সেইখিনি মোৰ কাৰণে বহুত ইজি হৈ গৈছিলে সেই বস্তুটোৰ কাৰণে তো এফেক্টিভলি